7 কোটি টকাৰ ড্ৰাগছ জব্দত 2জনক গ্ৰেপ্তাৰ বোকাজানত কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান তহলদাৰী পষ্টৰ সন্মুখত এছডিপিঅ জন দাস এপিএছ বোকাজান নেতৃত্বত ডিলাই থানাৰ সন্মুখত এটা বিশেষ নাকা স্থাপন কৰা হয় আৰু অচি সতকটি থানা অচি ডিলাই থানা IC লাহৰিজান PP সতকটি PS আৰু CRPFৰ C20 শিবিৰৰ বোকাজান সহযোগত তালাচী চলাই মণিপুৰৰ পৰা অহা NL01 AE4382 পঞ্জীয়ন নম্বৰ এখন ট্ৰাক আটক কৰি বাহনখন তালাচী চলাওঁতে মুঠ 1.3 কেজি হেৰইন থকা 116টা চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়। হেৰইনখিনি ট্ৰাকখনৰ টাৰ্পলিন লুকুৱাই ৰখা আছিল। হেৰইনখিনি মণিপুৰৰ পৰা লৈ আনিছিল বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত 2জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। আইজুল হক 50 বছৰ পিতা মৃত আব্দুল সত্তাৰ গাঁও ভকতগাঁও থানা নগাঁও জিলা নগাঁও দিলদাৰ হুছেইন 18 বছৰ পিতা আনোৱাৰ হুছেইন গাঁও হাতীৰ লাৰুৱা পথাৰ থানা ভুৰাগাঁও জিলা মৰিগাঁও